ঠাণ্ডাৰ দিনত কিবা এটা স্পেচিয়েল কৰি বনাই খাবলৈ তামাম মন যায়। সেইকাৰণে মই ভাবিলোঁ আজি এটা ধুনীয়াকৈ এগ কাৰী ৰেচিপি বনাওঁ, একেবাৰে ইউনিক ষ্টাইলত। তাৰ কাৰণে এটা সৰু কেৰাহী লৈ তাত কণীবোৰ দি লৈছোঁ। ইয়াত আমি ভালদৰে নিমখ আৰু পানী দি ভালকৈ উহাই লৈ ল'ম। এইফালে কণী বইল হ'বলৈ দি আনফালে মই কেৰাহীটো বহাই লৈছোঁ। তাতে দি লৈছোঁ বাদাম। মই ইয়াত বাদাম 2 পেকেট ব্যৱহাৰ কৰিছোঁ আৰু ইয়াতে এটা দি ল'ম শুকান জলকীয়া, অকণমান গোটা জিৰাৰ আৰু 2টামান গোটা ধনিয়া। এইখিনি একেলগে মই ভালদৰে ভাজি ল'ম। মোৰ ভজা হৈ গৈছে। এতিয়া এটা মিক্সিত গোটেইখিনি একেলগে দি মই ভালদৰে গ্ৰাইণ্ড কৰি ল'ম। এয়া মোৰ বাদাম, জলকীয়া, গোটা জিৰা, গোটা ধনিয়াৰ গুড়ি ৰেডি। এতিয়া তাতে আকৌ মই সৰু সৰুকৈ বিলাহী কাটি ৰেডি কৰি থৈ দিছিলোঁ। এইখিনিও ভালদৰে গ্ৰাইণ্ড কৰি ল'ম। মোৰ বিলাহী পেষ্টটো অলৰেডি ৰেডি হৈ গৈছে। বিলাহীখিনি মই হাফকৈ গ্ৰাইণ্ড কৰি ৰাখিছোঁ। এনেকৈ দিলে তৰকাৰীখন বেছি ভাল হয়। একেবাৰে মিহি কৰিলে বেছি ভাল নালাগে। এইফালে মোৰ কণীকেইটাও বইল হৈ ৰেডি হৈ গ'ল। এটা এটাকৈ ভালদৰে বাকলিবোৰ এৰাই লৈছোঁ। এতিয়া উহোৱা কণীবোৰ এখন চুৰিৰ সহায়ত মই এইদৰে ভালদৰে কাটি লৈছোঁ। এনেকৈ কাটি ল'লে ভিতৰলৈকে মছলাটো সোমাই যায়। ইফালে কেৰাহীত তেল গৰম হোৱাৰ পিছতে ইয়াতে বইল কৰি থোৱা কণীকেইটা দি লৈছোঁ। এতিয়া ইয়াত অকণমান হালধিৰ গুড়ি আৰু অকণমান নিমখ দি কেনে কণীকেইটা ভালদৰে ভাজি ল'ম। মোৰ কণী ভজা হৈ গৈছে। এতিয়া সেই গৰম ৰোৱা তেলখিনিতে মই দি দিছোঁ পিঁয়াজ। পিঁয়াজখিনি ভালদৰে ভাজি লৈছোঁ। এতিয়া দি দিছোঁ ইয়াত নিমখ আৰু হালধিৰ গুড়ি দি কেনে আকৌ গোটেইখিনি ভালদৰে ভাজি লৈছোঁ। আৰু এতিয়া একেবাৰে শেষত দিছোঁ আদা নহৰুৰ পেষ্ট অলপ। আৰু মই অলপ পানী এইকাৰণে দিছোঁ, পানীটো দিলে পিঁয়াজখিনি বহুত সোনকালে সিজি যায়। আৰু এতিয়া ইয়াত দি লৈছোঁ জলকীয়াৰ গুড়ি। মই এই কাৰীটোত বেলেগ কালাৰ একো এড কৰা নাই, ৰেড চিলি পাউডাৰে দিছোঁ। ইয়াৰ পৰা জলকীয়াৰ ফ্লেভাৰটো আহিব আৰু কালাৰটো আহিব। আৰু এতিয়া ইয়াতে দি ল'ম এই যে বাদাম, গোটা ধনিয়া, গোটা জিৰাৰ গুড়ি কৰি ৰেডি কৰি থৈ দিছিলোঁ সেইখিনি। গোটেইখিনি আকৌ এবাৰ ভালদৰে ভাজি লৈছোঁ। আৰু অলপ পানী দি আকৌ এবাৰ ভালদৰে ভাজি লৈছোঁ।
বাদামৰ যে দি লৈছোঁ, বাদামখিনি দিয়াৰ কাৰণে গ্ৰেভিটো ইমান ধুনীয়া হয়। আৰু এই বাদামেৰে বনোৱাৰ পিছত এগ কাৰীটো খাবলৈ বহুত টেষ্ট হয়। আৰু ইয়াতে এতিয়া দি লৈছোঁ বিলাহী পেষ্টখিনি, আকৌ গোটেইখিনি ভালদৰে ভাজি লৈছোঁ। ভালদৰে অলপ অলপকৈ পানী দি গোটেইখিনি ভালদৰে সিজোৱাৰ পিছত ইয়াতে লাষ্টতে দি লৈছোঁ উহোৱা কণীকেইটা, এই যে ভাজি থৈছিলোঁ অলপ আগতে সেইকেইটা। আৰু একেবাৰে শেষত দি লৈছোঁ গৰম মছলাৰ গুড়ি। এইখিনি গোটেইখিনি ভালদৰে উতলিব দিম। আমাৰ এগ কাৰী অলমষ্ট ৰেডি হৈ গৈছে। ই খাবলৈ তামাম টেষ্ট হয়। গ্ৰেভিটো চাওকচোন ইমান ধুনীয়া হৈছে, বহুত ডাঠো হৈ গৈছে। আৰু এয়া আমাৰ আজিৰ এগ কাৰীৰ স্পেচিয়েল ৰেচিপি ৰেডি। কেনেকুৱা হৈছে বাৰু কমেণ্ট কৰি জনাবচোন। এয়া আমাৰ শুকান ৰুটিৰ লগত গৰম গৰম এগ কাৰী। আজি মোৰ এই স্পেচিয়েল ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে কমেণ্ট বক্সত এবাৰ জনাব।